ফ্ৰেণ্ডছ এতিয়া আছোঁ মই জোনবিল মেলা আৰু ইয়াত চাওক য'ত বিনিময় প্ৰথা চলি আছে। বিনিময় প্ৰথা মানে কি আমি এবাৰ মেলা কেনেকৈ চলিছে আপোনালোকৰ? এবছৰ বেয়া। এক বস্তা হালধি লগত ওলাইছে, ইমান কম পাইছে ইয়াত। এক বস্তা হালধি জোনবিল মেলা বিনিময় প্ৰথাৰে চলি অহা এক ঐতিহাসিক মেলা তিৱা জনগোষ্ঠীৰ চাওঁ আহক। চ' ফ্ৰেণ্ডছ এতিয়া আছোঁ মই য'ত জোনবিল মেলা হয় তাতে আছোঁ। চ' আমি এদিন আগতেই দেখাইছোঁ আৰু ইয়াত বোলে ৰজা আহে বোলে আৰু মামা মামী আহে বোলে। আজিৰ দিনটোত মই আহিছোঁ যে আমাৰ যোনটো জোনবিল মেলা হয় আৰু এতিয়া ৰাতিপুৱা 5টা বজাত এতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে মানে বিনিময় প্ৰথা। বস্তুৰ সলনি বস্তু এক্সচেঞ্জ কৰে। আমি কিতাপত পাই অহা বিনিময় প্ৰথাৰ আজি এখন মানে মেলা এখন চাব আহিছে, দেখি পাইছে জোনবিল মেলা। তেন্তে আহক আপোনালোককো আমি জোনবিল মেলা দেখাই আছোঁ। তো ফ্ৰেণ্ডছ এতিয়া বাজিছে 5টামান বাজিছে আৰু এতিয়া আমি জল্দি অলপ চাব আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে কেতিয়া চাইছে নাজানো, কিন্তু এই ভিডিঅ'টো আপোনালোকে যেতিয়া চাই আছে এতিয়া চাগে মই এই ভিডিঅ'টো এতিয়া বনাইছোঁ 5টামান বজাত, তেতিয়া আপোনালোকে চাগে বিচনাত শুই আছে এতিয়ালৈকে। চাওক আপোনালোকৰ কাৰণে ইমান দূৰ আহি পেলাই ৰাতিপুৱা সোনকালে শুই উঠি ভিডিঅ'টো বনাইছোঁ। লাইক এটা কৰি দিব দেই, দেখাই আছোঁ, চাই থাকক খালি। চাওক এয়া চ' ফ্ৰেণ্ডছ এয়াই আপোনালোকে দেখি পাইছে বিনিময় প্ৰথা। আৰু বিনিময় প্ৰথা মানে কি আপোনালোকে জানে? এইটো বিনিময় প্ৰথা মানে হৈছে, মোৰ কোৱাত ভুলো হৈ যাব পাৰে, ক্ষমা কৰিব। বিনিময় প্ৰথা হৈছে বস্তুৰ সলনি বস্তু মানে কিনা বেচা কৰা এক প্ৰথা, মানে এক ছিষ্টেম বুলি কয়। যোনটো ছিষ্টেম বহুত আগৰে পৰাই চলি আহিছে, যোনটো ৰজা মহাৰজাৰ সময়ৰ পৰাই চলি আহিছে। এইটো ক'ব গ'লে এক তিৱা জনগোষ্ঠীৰ এটা ক'ব গ'লে ডাঙৰ মানে এইটো বিহু বুলি ক'ব পাৰি। বিহু ক'লেও মানে হেৰি নহয়, বিহু নহ'বও পাৰে। তো এইটো এটা মানে এক মেলা হয় মানে, য'ত মানে পাহাৰৰ অঞ্চলৰ পৰা মানুহবিলাক আহে আৰু ভৈয়ামলৈ আহি আৰু ভৈয়ামৰ অঞ্চলৰ মানুহবিলাকৰ লগত যোনটো বস্তুৰ সলনি বস্তু বিনিময় কৰে, তাকেই কয় বিনিময় প্ৰথা। আৰু ইয়াত কোৱাত ভুলো হৈ যাব পাৰে, ক্ষমা কৰি দিব। এয়াই চাওক মানে এইবিলাকেই বিনিময় প্ৰথা চলি আছে মানে। শুকান মাছ আৰু হালধি চ' ফ্ৰেণ্ডছ ইয়াত দেখি পাইছেনে ইমান মানুহ, ইমানেই ভিৰ আৰু ইমান ডাঙৰকৈ হৈছে যে গোটেই পাকটো যদি গোটেইখিনি মেলা চাব যাওঁ তেনেহ'লে কমচে কম 12 কিলোমিটাৰমান পৰে। মানে এক পাক যদি ভালকৈ ঘূৰোঁ তেন্তে 12 কিলোমিটাৰ হয় গোটেই এক ৰাউণ্ড ঘূৰিলে। এয়া চাওক ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখি পাইছে পিঠা দিছে আৰু হালধি লৈছে, মানে বিনিময় কৰিছে। এইকেইটা পিঠা ল'লে আৰু এইপিনে হালধি বিনিময় কৰিছে, মানে কিনিছে, কিনা বেচা কৰাকৈ মানে বিনিময় কৰিছে। এইটো 1 টকা পইচা নোহোৱাকৈ ইয়াত বস্তু কিনা বেচা কৰিছে, চাব পাৰিছে। এয়া চাওক জোনবিল মেলা, এয়া চাওক ৰাতিপুৱাৰ দৃশ্য ফ্ৰেণ্ডছ। আমাৰ গাঁৱৰ অঞ্চলৰ মানুহে এয়া চাওক শুকান মাছ, যোনটো দৰিকণা মাছ বুলি কয়। এয়া চাওক। চ' ইয়াৰ পৰা এটাই গম পাই গ'ল যে মানে যোনবিলাক সেই পাহাৰৰ অঞ্চলৰ পৰা মানুহবিলাক আহে, আমাৰ ইপিনৰ পৰাই পিঠা সান্দহগুড়ি সেইবিলাক লৈ যায় আৰু সিহঁতৰ ইপিনে যোনবিলাক জালুক জলকীয়া সেইবিলাক মানে ইয়াত দিয়ে, মানে এক্সচেঞ্জ কৰে আৰু সেনেকাই চলি আছে। আৰু আপোনালোকক দেখাই আছোঁ হালধি এতিয়া সান্দহ ল'ব।
এইটো 5 ভাগ মানে হালধি দিলে, এতিয়া চিৰা দিওঁ মানে সেইটোৱে আছিল বিনিময় প্ৰথাৰ মানে যোনটো চলি আছে বস্তুৰ সলনি বস্তু। আপোনালোকক এইটো মই দেখালোঁ, চাওক চিৰা দিলে এবাৰ, দুবাৰ, 5। এইটোৱে আছিল আমাৰ যোনটো বিনিময় প্ৰথা বুলি যোনটো কয়। মানে এবাৰ ফাৰ্ষ্ট মানে প্ৰথমত চাইছোঁতো, চাই বহুত ভাল লাগিছে। আৰু ইয়াত যোনবিলাক মানে আমাৰ গাঁৱত যোনবিলাক মানুহ লগ পালে দাদা বাইদেউ বুলি মানে যোনবিলাক খুৰা বুলি মাতোঁ দাদা, কিন্তু ইয়াত এনেকুৱা নহয়। যোনবিলাক পাহাৰ আছে ইয়াত এটাই ভাষা চলে, মামা মামী বুলি মাতে মানে। তো সেইটোকেই মানে চলি আছে আৰু মামা আৰু মামী। গতিকে আহক আৰু দেখাই আছোঁ সেইখিনি ধন 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 মাতি আছে। চাওক বগৰী। মামী কি ল'লে? বগৰী বগৰী ল'লে ন? এবাৰ কেনেকুৱা লাগিছে মানে? ভাল লাগিছে। পিঠা বিচাৰিছে বোলে, পিঠা পোৱা নাই সেইকাৰণে বোলে অলপ বোলে ভাল লগা নাই বুলি কৈছে মানে। তেন্তে আহক না, আৰু দেখাই আছোঁ কিমান চাই। চাওক জহা কোমোৰা পিচ কেনেকৈ? 40 টকা পিচ। এয়া আপোনালোকে শুনিছে নিশ্চয় বিনিময় প্ৰথাৰ যোনবিলাক হয়। আমি কিতাপত পাই আহিছোঁ যে বিনিময় প্ৰথা। আৰু এইবিলাক যদি ঝাৰু লয়, এইবিলাক ঝাৰু আপোনাৰ কিমান? ইয়াত 30 টকাত এইবিলাক ঝাৰু পাই আছে, মাত্ৰ 30 টকা এইবিলাক ঝাৰু লৈ লওক। চাই লওক জোনবিল মেলা আছে মানে। কিবা এটা বস্তু কিনিম বুলি ক'লে কিবা এটা বস্তু দিব লাগিব। আৰু আমাৰ ইয়াৰ পৰা যোনটো সান্দহগুড়ি, সিপিনৰ পৰা হালধি দিয়ে আৰু সান্দহগুড়ি লৈ যায় বা পিঠা লৈ যায়। আৰু বহুত ভাল লাগিছে। ইমান ডাঙৰ আছে যে মই গোটেই দিন ঘূৰিলেও মানে শেষ নহ'ব মানে। গোটেই যদি সেইটো ঘূৰি নহয় 18 কিলোমিটাৰ হয় গোটেই, মানে 2 পাক ঘূৰিলে 18 কিলোমিটাৰ। তেন্তে ভাবক কিমান ডাঙৰ আছে। আৰু আমি এইবিলাক দালচেনিবিলাক কিমান কয় মুঠা? 20 টকা। আৰু আপোনালোকে চাওক এইটো দালচেনিত 20 টকা। আমাৰ সিপিনে এইটো কিনিব গ'লেও কমেও মানে ইয়াৰ পৰা যোনবিলাক টুকুৰা টুকুৰি পেকেটত দিয়ে, কিন্তু 100 টকা মান ইয়াৰ পৰা মানে ওলাই ল'ব পাৰিব। 100 টকা 50 টকা। এয়া চাওক দালচেনি মাত্ৰ 20 টকা। আৰু ঝাৰুবিলাক কিমানকৈ কৈছে? ঝাৰু 40 টকা। এইডাল ঝাৰু যদি আমাৰ সিপিনে কিনিব যাওঁ 70 টকা 80 টকা। চাওক ইয়াত বহুত কমত পোৱা গৈছে, বহুত কমত। মানে দুটা ঝাৰু লৈ ল'লে মানে 70 টকাত দি দিব। আৰু ইমান কম আৰু ক'ত পাম আৰু কওকচোন। এইটোৱে হ'ল জোনবিল মেলা। আৰু মামী এবাৰ মেলা কেনেকৈ চলিছে আপোনালোকৰ? এবছৰ বেয়া। আৰু আপোনালোকে কিবা কিনিছে না? কিবা বস্তু লৈছে না? পিঠা সান্দহ বনাইছে নাই? কিবা বস্তু সলনি কৰিছে? হয়, এইটো সান্দহ ল'লে ন? 1 বস্তা হালধিৰ লগত সলাইছে, ইমান কম পাইছে ইয়াত। 1 বস্তা হালধিৰ লগত ইমানখিনি মানে মাছ মানে সলনি কৰিছে। এইবছৰ বোলে মামীহঁতৰ বোলে একেবাৰে বোলে কম। চাওক আমলখি। আইতা কি কিবা ল'লে নাই? ইয়াত কিবা ল'লে নাই বস্তু? কি ল'লে? আমাৰ আইতা ল'লে। মামী কি ল'লে? আপুনি কিবা ল'লে নাই? কিবা কিনিলে নাই? চিৰা ল'লে। এতিয়া কিবা লৈছেনে নে নাই লোৱা? ওলপ কিবা ল'ব। ৰাতি ইয়াতে থাকিলে আৰু বহুত ঠাণ্ডা একচুৱেলি। বাপৰে সেইটো কি বস্তু? লাভ খাব পাইছে নে? একদম বটলৰ নিচিনা লাভ। Mango. Mango sand. হ্যাঁ Sand itu mango sand. বগা হালধি। Oh, bukan haludi. প্ৰথম বস্তু Sop.
এইটো হ'ল লাহা ৰঙালাওবিলাক চোৱা নাই একেবাৰে মানে হাতেদি মানে বনোৱা মানে যোনটো হাত দি মানে বনাই একদম এনেকুৱা লাগিছে চায়ে ভাল লাগিছে এয়া চাওক মাছটো আপোনালোকে চাওক ফিছ দিছ ইজ ফিছ এয়া আছিল বিনিময় প্ৰথা যোনবিলাক বনাইছে চলি আছে আৰু আপোনালোকক দেখাই আছোঁ মামা এইটো লাও কি কৰে মানে এইটো নাই এইটো এটা লাও চাওক য'ত মানে নাই চাওক গাহৰি পুৰা চব্জি ইয়াত বহিবলৈও মানে জেগা বনাই দিছে আৰু চ' ফ্ৰেণ্ডছ ঘূৰি 5টা বজাত অহা মানুহ এতিয়া প্ৰায় 7টা মানে বাজিলে তাৰপিছত চাই থাকক সকলোৱে মানে ফটো চটো উঠি আছে এয়া চাওক